বেলে বাওঁফালে চাইড মাৰ দিলো মই নকৰিলো গ্লোবাল ন দিলো পলাই দে পলা বন্ধুক লৈ ল পলা। নমস্কাৰ বন্ধুসকল, আমাৰ নেক্সট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আগৰ ভিডিঅ'টো যেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত আমাক জনালে। এইবাৰ যাতে এইটো ভিডিঅ' ভাল পায়, আশা কৰিছোঁ ভাল পাব বুলি। আৰু ভিডিঅ'টো লাইক কৰিব, যদি ভাল পায় কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো লগতে বজাই দিব। আৰু নতুন আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম পিছত। সকলো আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। ধন্যবাদ। এনিমি এইটো কিনো হ'ল ঐ কি হ'ল এইটো কি হ'ল ঘৰত মানুহ চানুহ নাই নেকি? আতৈ ঘৰত মানুহ নাই নেকি পাই? বহুত দিনৰ মূৰত আতৰি আহিলি। মই আহিলো আকৌ। খবৰ খাতি ভাল? খবৰ খাতি কি হনো হ'ব, আগতে বহি ল'বি আছোন। বাহিৰলৈ চকীখন আনি দে, ইয়াতে বহো আকৌ। ইমান দিনৰ মূৰত আহিছ, ভিতৰতে বহিবি, বাহিৰত কেলে বহিব লাগে নো? হ'ব বাহিৰতে বহা, গৰমখনত আহিছো, ভিতৰত নাযাওঁগে আৰু। নহ'লে মই চকীখনকে লৈ আনো ইয়াতে বহিবি আৰু দেই, এডোখৰতে বহিবি আৰু এডোখৰতে ইয়াতে বহিবি ইয়াতে বহিবি দেই, বহি লওঁ। বাকী খবৰ খাতি ভাল আৰু ন আতৰি? কবি আৰু খবৰ খাতি এনেকে আছো আৰু জীয়াই। পিছে আৰু আমাৰহঁতৰ খবৰ খাতি ভাল? আৰু ল'ৰা ছোৱালীকেইটাওতো বৰ ডাঙৰ হ'ল চাগে, দেখাই নাই। কি কৰিছে তহঁতৰ ল'ৰা ছোৱালীকেইটাই? সেই ল'ৰা ছোৱালীৰ কথা কিন্তু কি ক'ম আৰু দেই, এইকেইটা গোটেই মোবাইল পগলা হৈছে। আমৈ ঠিকে আৰু চলি আছো আৰু যেনে তেনে। মোৰকেইটাও একেই, অকলে মোবাইল। মোকতো ক'বই নালাগে, ক'ৰবাত ছোৱালী নে কি এজনী ভাল পায়, অকলে গোটেই ৰাতিয়ে দিনে কথাই পাতি থাকে। চিন্তাই ৰাতি দিনে, মোৰতো ৰাতি দিনে অকলে গেম মাৰো কিল কৰো এই নখ হৈ গয়া। এদিন মই উঠিছো, মই গলো চিঞৰিছে ইমান ৰাতিখন, আমৈকে তুলিছে নহয়। আজিকালি ল'ৰাখনে যে কি হ'ব মোৰ চিন্তাই হয় বুজিছা তই। আমাৰ দিনত কি মোবাইল ফোন এইবোৰ নাছিলে, মৰম চেনেহ মানুহৰ লগত ভালকে কথা বতৰা। আজিকালি ল'ৰাবোৰে মানুহক মাতিবই নাজানে, অকলে মোবাইল। মাজতে কি কোনো কৰি আছে ভিতৰৰ পৰা তামোলখন লৈ আন, তামোলৰ বতাহখন লৈ আন তামোলৰ বতাহ। তামোল আনিছা ন? তামোল খাবা দেই। হ'ব ঠিক আছে। আৰু বাতৰি ল'ৰা ছোৱালীকেইটানো কিমান ডাঙৰ হ'ল, মাতাচোন চাওঁ কেনেকুৱানো হ'ল। ক'ৰবাত দেখিলে চিনিয়ে নাপাওঁ, আজিকালি ল'ৰাখনো বৰ ডাঙৰ হয়। হয়। এই জহনী যোৱাটো ক'ত আছে জানো? মৰিবলৈ ধৰা আহিছ ভিতৰলৈ, এফালে আঁতৰি আহিছে, চাই দেখি এবাৰ। ডাঙৰ হ'লা দেই। কি পঢ়ি আছা তুমি? তাৱৈ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছো তাৱৈ। এইটোনো কি পঢ়িব, অকলে গেম কি বুলি কয়, ফ্ৰী ফায়াৰ নেকি সেই গেমত লাগিলে। সেইবিলাকে কৰিলে একো নহ'ব আজিকালি। ভালকে পঢ়া, ডাঙৰ মানুহ হোৱা, চাকৰি তাকৰি কৰিবা। ইমান কষ্ট কৰি তোমালোকৰ মা পাপাই তোমাক পঢ়াই ডাঙৰ কৰিছে। ভালকে পঢ়া, এতিয়া মোবাইল এৰিবলৈ হ'ল আৰু। ভালকে পঢ়া, চাকৰি তাকৰি কৰিবা, পিছত ঢেৰ মোবাইল পাবা। পঢ়িব লাগিব। এতিয়া যোৱা এতিয়া নিজৰ কাম কৰি থাকা, যোৱা। যা ভিতৰত যা। পিছে তোমাৰ ল'ৰাটো দেখা নাই ন, বহুত দিন হ'ল, কিমান ডাঙৰ হ'ল বাৰু? মোৰটোতো ডাঙৰ হ'ল মানে এতিয়া বিয়া পাতিব আৰু, অকল ছোৱালী ভাল কথা ন। যাবা তুমি আমাৰ ঘৰলে, দেখিবা। যাম বাৰু, কেনেবাকে যদি সময় পাতি মিলে এপাক ওলামগে আৰু তোমালোকৰ ঘৰতে। যাবা ভাল লাগিব গ'লে। হ'ব আৰু কুটুম, এতিয়া যাংগে আৰু। ৰাস্তাতে অলপ কাম আছে, তাতে কাম অলপ কৰি যাংগে। পিছত আহিম আকৌ, তেতিয়া খালি ভাত চাত খাই যাম আকৌ দেই। ইমান দিনৰ মূৰত আহিলা, একো এটা নোখোৱাকে কেনেকে পঠিয়াও বাৰু? খাই যাবা আকৌ।
যাংগে আৰু নাখাং কিনো খাম ওচৰতে কাম অলপ আছে বুলি ক'লোঙেচোন আহি নি বেলেগ এদিনা খাম আৰু ভাত চাত খাই যাম আৰু তেতিয়া যায়গে নেকি যাওঁগে আৰু দেই মই সিহঁতকো কৈ দিব গ'লোগে বুলি মই কৈ দিম ঠিক আছে বাৰু যোৱা কাম আছে যদি